মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি মেনলো পাৰ্কৰ যাদুকৰ নামৰ পাঠটো আলোচনা কৰিম। আজিকালি আমি সুইচটো দিয়েই বাল্ব এটা জ্বলাব পাৰোঁ, আনৰ লগত টেলিফোনত কথা পাতিব পাৰোঁ, যেতিয়াই মন যায় তেতিয়াই ৰেকৰ্ড প্লেয়াৰত গান শুনিব পাৰোঁ, টেপ ৰেকৰ্ডাৰত মাত কথা সংৰক্ষণ কৰিব পাৰোঁ, CD প্লেয়াৰত চিনেমা চাব পাৰোঁ। এই সকলোবোৰ সা-সুবিধা কৰি দিয়া বিজ্ঞানীজনৰ নাম হ'ল থমাছ আলভা এডিছন। আজিৰ পৰা প্ৰায় 150 বছৰৰ আগতে আমেৰিকাৰ মিলান নামৰ চহৰ এখনত তেওঁৰ জন্ম হৈছিল। 7 বছৰ বয়সত তেওঁ স্কুললৈ যায়, কিন্তু 3 মাহ স্কুললৈ যোৱাৰ পিছতেই তেওঁ স্কুল এৰিবলগীয়া হয়। পিছত ঘৰত থাকিয়েই মাকৰ লগত পঢ়া-শুনা কৰে। বিদ্যালয়ত থকা অৱস্থাতেই হওক বা ঘৰত থকা অৱস্থাতেই হওক, তেওঁ সদায় নানা তৰহৰ প্ৰশ্ন সুধি সকলোকে ব্যতিব্যস্ত কৰি তুলিছিল। আচলতে এডিছন সৰুৰে পৰাই তীক্ষ্ণ বুদ্ধিৰ ল'ৰা আছিল। এই কথা মাকেও জানিছিল, কিন্তু স্কুলৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে বুজিব পৰা নাছিল। তেওঁলোকে তেওঁক ভোটা বুদ্ধিৰ ল'ৰা বুলি ভাবিছিল। তেওঁ কৰা অদ্ভুত প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ ইচ্ছা কৰা নাছিল। এইবোৰ কাৰণত তেওঁ স্কুল এৰিবলগীয়া হৈছিল। 12 বছৰ বয়সতে তেওঁ ধন আৰ্জিবলৈ খবৰ কাগজ বিক্ৰীৰ কাম আৰম্ভ কৰে। তেওঁ ৰেলগাড়ীত খবৰ কাগজ বিক্ৰী কৰিছিল আৰু তাৰ পৰা ৰাহি হোৱা টকাৰে বিজ্ঞানৰ পৰীক্ষা-নিৰীক্ষাৰ বাবে প্ৰয়োজনীয় সামগ্ৰী কিনিছিল। আজৰি সময়কণ তেওঁ ৰেলৰ ডবাত পৰীক্ষা-নিৰীক্ষা কৰিয়েই কটাইছিল। কিন্তু এদিন পৰীক্ষা কৰি থাকোঁতে ৰেলৰ ডবাত জুই লাগে আৰু এই কাম তেওঁ বাদ দিবলগীয়াত পৰে। সেই সময়ত এঠাইৰ পৰা আন ঠাইলৈ খবৰ পঠাবলৈ টেলিগ্ৰাফ ব্যৱস্থাৰ প্ৰচলন আছিল। তেওঁ টেলিগ্ৰাফ ব্যৱস্থাটো ভালকৈ শিকি বুজি ল'লে আৰু ইয়াৰ যোগেদি তেওঁ ভাল দৰমহাৰ চাকৰি পাবলৈ সক্ষম হ'ল। টকা-পইচাৰ চিন্তা দূৰ হোৱাত তেওঁ নতুন নতুন আৱিষ্কাৰৰ কামত মনোনিৱেশ কৰিবলৈ ধৰিলে। তেওঁ 2000তকৈ অধিক যন্ত্ৰপাতি আৱিষ্কাৰ কৰিছিল। তেওঁ দৈনিক 20 ঘণ্টাৰো অধিক সময় কামতেই ব্যস্ত আছিল। কেতিয়াবা আনকি খাবলৈও পাহৰিছিল। কেতিয়া অৱসৰ ল'ব বুলি সুধিলে প্ৰায়ে কৈছিল মৃত্যুৰ দিনা। মাকৰ প্ৰতি তেওঁৰ আছিল গভীৰ শ্ৰদ্ধা। তেওঁ এগৰাকী সফল বিজ্ঞানী হোৱাৰ আঁৰত যে মাক তাক অকপটে স্বীকাৰ কৰিছিল। তেওঁৰে বিস্ময়কৰ আৱিষ্কাৰ হ'ল বৈদ্যুতিক বাল্ব। তেওঁ এই বাল্ব আৱিষ্কাৰৰ বাবে অশেষ কষ্ট স্বীকাৰ কৰিবলগীয়া হৈছিল। তেওঁৰ আন এক মহৎ আৱিষ্কাৰ হ'ল ফোনোগ্ৰাফ বা গ্ৰামোফোন। এই গ্ৰামোফোনেই হ'ল আজিকালিৰ টেপ ৰেকৰ্ডাৰ, CD প্লেয়াৰ আদি ব্যৱস্থাৰ আৰম্ভণি। ফোনোগ্ৰাফ তেওঁৰ অতি মৰমৰ আৱিষ্কাৰ। সেই সময়ত তেওঁ মেনলো পাৰ্ক নামৰ ঠাই এখনত স্থায়ীভাৱে থাকিবলৈ লৈছিল আৰু তাতেই তেওঁ মাত কথা গ্ৰামোফোনত ৰেকৰ্ড কৰি পাছত মানুহক বজাই শুনাইছিল। মানুহে তেওঁৰ এই আশ্চৰ্যজনক আৱিষ্কাৰৰ বাবে তেওঁক মেনলো পাৰ্কৰ যাদুকৰ বুলি আখ্যা দিছিল। এডিছনৰ গ্ৰামোফোন আৱিষ্কাৰৰ আগলৈকে চিনেমাবিলাকত কেৱল লৰচৰ কৰি থকা ছবিহে দেখা গৈছিল। এই আৱিষ্কাৰৰ ফলত ছবিৰ লগতে মাত কথা শুনাটোও সম্ভৱ হ'ল। এই মহান আৱিষ্কাৰকজন কিন্তু ক'লা আছিল। আমি হয়তো মনত বেজাৰ কৰিলোহেঁতেন। কিন্তু এডিছনে সগৌৰৱে কৈছিল যে তেওঁক ক'লা হোৱাৰ বাবে তেওঁৰ সুবিধাহে হৈছে, পঢ়া-শুনাত বেছিকৈ মনোনিৱেশ কৰিব পাৰিছে। এডিছনৰ আৰু বহুতো আৱিষ্কাৰৰ কথা জনা যায়। প্ৰায় 85 বছৰ কাল জীয়াই থকা এইগৰাকী বিজ্ঞানীৰ জীৱনৰ বিষয়ে আৰু কিমান যে ৰসাল কথা আছে তোমালোকে বিভিন্ন কিতাপ-পত্ৰ পঢ়িলে গম পাবা। আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।